অসমত ইংৰাজৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ গোমধৰ কোঁৱৰ। নেক্সট, অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ লাইকি। নেক্সট, মুছলমানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ 17 বাৰ। নেক্সট, অৰ্জুন বঁটা প্ৰাপক প্ৰথম অসমীয়া খেলুৱৈ কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক ভোগেশ্বৰ বৰুৱা। নেক্সট, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম অসমীয়া নাট কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক চিহ্ন যাত্ৰা।